হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল ফাইণ্ডিং হেপিনেছ। আজি আহিছোঁ ৰঙিয়াৰে কাষত থকা এটা জেগা পুঠিমাৰী, য'ত পুঠিমাৰী দুৰ্গা পূজা হয়। তো এই দুৰ্গা পূজাৰ সময়ত মই যিখিনি পাৰোঁ সকলোকে মানে ৰঙিয়াত কেনেকৈ পূজা হয়, কি হয়, গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো চাই থাকিব। সৰু হ'ব, ভিডিঅ'টো সৰু হ'ব বাট ভাল লাগিব। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ, চাই থাকোঁ। আগতে পূজা বুলি ক'লে বেলুন আছিল, বেলুন আৰু পিষ্টল। এতিয়াতো এইবোৰ লোৱাই নাযায় আৰু আজিকালি মানে সৰু ল'ৰা ছোৱালীয়ে সেইবোৰ ল'ব নোখোজে। চাওকচোন কি ধুনীয়াকৈ মানে দোকানবোৰ লাগিছে, খোৱা বস্তুবোৰ চব আছে, কি লাগে সকলোবোৰ বস্তু আছে ইয়াতে। পূজা বুলি ক'লে আৰু মিঠাই খোৱা নহ'ব, এইটো কেনেকুৱা কথা হ'ব। পূজাৰ আমেজে হ'ল মিঠাই, কিমান মিঠাই, জিলাপি, খুৰমা আৰু নামে নাজানো বহুতবোৰ, খুব টেষ্টি। আৰু এতিয়া চাব আহিলোঁ নাম গাই আছে বিজয়লক্ষ্মী নামৰ। Madam Palasani Mor, hoy aquí ganó eso tanto brinco, tanto brinco,